স্ববৰেণ্য শিল্পী শ্ৰদ্ধেয় ডক্টৰ ভূপেন হাজৰিকাদেৱৰ ১০ম মৃত্যুবাৰ্ষিকী। সেই উপলক্ষে হাউলিস্থ সপ্তক সংগীত বিদ্যালয়ৰ পৰা তেখেতৰ ১০ম মৃত্যুবাৰ্ষিকীত শ্ৰদ্ধাঞ্জলি নিবেদনৰ কাৰণে এক অনুষ্টুপীয়া অনুষ্ঠানৰ আয়োজন কৰা হৈছে। এয়া সপ্তক সংগীত বিদ্যালয়ৰ ভিতৰৰ ফালে আমি গৈ আছোঁ। ইয়াত তেখেতৰ ফটোত অলপ পিছত তেখেতক শ্ৰদ্ধাঞ্জলি জনোৱা হ'ব। বিদ্যালয় সপ্তক সংগীত বিদ্যালয়ৰ অভিভাৱক অভিভাৱিকাসকল, মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আপোনালোক সকলোৱে জানে যে আজি এটি বিশেষ দিন। আজি এই দিনটোতে আমাৰ সকলোৰে মৰমৰ ক্ষুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাদেৱ স্বৰ্গগামী হৈছিল। আজি এই দিনটোত তেখেতৰ ১০ম বাৰ্ষিক মৃত্যুতিথি। সেই উপলক্ষে আমি আমাৰ এই সংগীত সপ্ত সংগীত বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ দ্বাৰা এটি তেখেতৰে জনপ্ৰিয় গীত পৰিৱেশন কৰিবলৈ ওলাইছোঁ। তাৰ আগতে আমি এই মহান শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ কাৰণে আমি তেখেতৰ আজিৰ এই দিনটোত তেখেতক স্মৰণ কৰি বন্তি প্ৰজ্বলন কৰিম। আৰু বন্তি প্ৰজ্বলন কৰিব আমাৰ বিদ্যালয়ৰ অভিভাৱক মতিলাল দাস ডাঙৰীয়াই। তেখেতক অকণমান আগুৱাই আহিবলৈ অনুৰোধ জনাইছোঁ। আৰু মতিলাল দাস ডাঙৰীয়াক এখনি ফুলা গামোচাৰে সম্বৰ্ধনা জনাব আমাৰ এই বিদ্যালয়ৰ অভিভাৱিকা শামিমা নাছৰিন এগৰাকী। ধন্যবাদ। এতিয়া মই দাস ডাঙৰীয়াক বন্তি প্ৰজ্বলন কৰাৰ কাৰণে অনুৰোধ জনাইছোঁ। কৃষ্ণ এতিয়া সকলোকে আমি শ্ৰদ্ধাঞ্জলি পুষ্পাঞ্জলি অৰ্পণ কৰিবলৈ অনুৰোধ জনাইছোঁ এজন এজনকৈ।